নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই হেল্পছ অনলাইন 24 আৱাৰ্ছ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে জানেই IBPSৰ ফালৰ পৰা 7,000 পোষ্ট ওলাইছে আৰু সেই 7,000 পোষ্টৰ বাবে ক'ত কেনেকৈ এপ্লাই কৰিব আৰু কি ডকুমেণ্টছ লাগিব সেয়া সবিশেষ চাব পাৰিব আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে। প্ৰথমতে আপোনালোকে আপোনালোকৰ লেপটপ বা কম্পিউটাৰৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব। ওপেন কৰি লৈ তাত সাৰ্চ বাটনত IBPS বুলি মাৰিব। তাৰপিছত প্ৰথম যিটো অপশ্যন আছে IBPS, এই প্ৰথমটোতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ এটা ইণ্টাৰফেচ খোল খাব। তাৰপিছত এই প্ৰথম যিটো অপশ্যন আছে ক্লিক হিয়াৰ টু এপ্লাই অনলাইন ফৰ কমন ৰিক্ৰুইটমেণ্ট প্ৰচেছ ফৰ ক্লাৰ্কছ 12, এইটো প্ৰথম অপশ্যনটোতে ক্লিক কৰি দিব। তাৰপিছত এনেকুৱাকৈ এটা পেজ খোল খাব আৰু ইফালে সোঁফালে ৰাইট সাইডত ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন। যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে প্ৰথমতে নিউ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱাকৈ এটা ইণ্টাৰফেচ খোল খাব। তাৰপিছত ইয়াত ফাৰ্ষ্ট নেম, কমন ফাৰ্ষ্ট নেম, মিডল নেম, কনফাৰ্ম মিডল নেম, লাষ্ট নেম, কনফাৰ্ম লাষ্ট নেম, তাৰপিছত ফুল নেমটো অটোমেটিক আহি যাব। তাৰপিছত ইয়াত মোবাইল নাম্বাৰ, কনফাৰ্ম মোবাইল নাম্বাৰ, তাৰপিছত অল্টাৰনেটিভ মোবাইল নাম্বাৰ, ইমেইল ID, কনফাৰ্ম ইমেইল ID আৰু ইফালে যিটো সিকিউৰিটি কোড আছে গোটাইখিনি এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত সেভ এণ্ড নেক্সট বাটনত ক্লিক কৰিব। তাৰপিছত এনেকুৱাকৈ অলপ সময় লোডিং হ'ব। ক্লিক অ'কে বাটন ক্লিক কৰি দিব। প্ৰথম যিটো অপশ্যন আছে বেজিক ইনফো, ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আপোনাৰ মোবাইল নম্বৰত এটা মেছেজ যাব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড। তাৰপিছত এনেকুৱা এটা পেজ খোল খাব, যিটোত স্কেন কৰা এটা ফটো আপলোড দিব লাগিব আৰু নিজৰ ছিগনেচাৰ আপলোড দিব লাগিব। এনেকুৱাকৈ ফটো আৰু ছিগনেচাৰ আপলোড দিয়াৰ পিছত এইফালে লেফ্ট সাইডত এইটো আই কনফাৰ্ম বাটনটোত ক্লিক কৰি দিব লাগিব আৰু এইফালে ছিগনেচাৰৰ যিটো আছে আই কনফাৰ্ম এইটো বাটন ক্লিক কৰি দিব লাগিব। দিয়াৰ পিছত এইফালে ৰাইট সাইডত আছে নেক্সট বাটন ক্লিক কৰিব লাগিব। 3 নম্বৰত আহি এনেকুৱাকৈ এটা ইণ্টাৰফেচ খোল খাব। তাৰপিছত আপুনি ডিটেইলছখিনি আপুনি ভৰাব লাগিব। প্ৰথমত আছে আপুনি কেটেগৰী জেনেৰেল নেকি OBC ST SC সিলেক্ট কৰিলে হ'ল। তাৰ পিছত মোটামুটি ইয়েছ আৰু নো চাই দিলে হ'ল। যাৰ যিটো আছে সেইটো ইয়েছ দিলে হ'ল, যাৰ যিটো নাই সেইটো নো দিলে হ'ল। এনেকুৱাকৈ এটা ইণ্টাৰফেচ খোল খাব। এড্ৰেছ আহিব, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, মোটামুটি ডিটেইলছখিনি ফিল আপ কৰাৰ পিছত আকৌ নেক্সট বাটনত যাব লাগিব। এনেকুৱাকৈ ডিটেইলছখিনি ফিল আপ কৰাৰ পিছত ভেলিডেট ইউৰ ডিটেইলছ বুলি এটা অপশ্যন আছে ৰাইট সাইডত, সেইটো অপশ্যনত ক্লিক কৰিব লাগিব। তাৰপিছত 4 নম্বৰত এডুকেশ্যন কোৱালিফিকেশ্যন আৰু লেংগুৱেজ নামৰ বিষয়ে আৰু এটা পেজ ওপেন হ'ব। সেইটো পেজ ফিল আপ কৰাৰ পিছত ভেলিডেট ইউৰ ডিটেইলছ বাটনত আকৌ ক্লিক কৰিব। ক্লিক কৰি অ'কে ক্লিক কৰিব। কৰাৰ পিছত আকৌ সেভ এণ্ড নেক্সট বাটনত ক্লিক কৰিব। তাৰপিছত আকৌ 5 নম্বৰত এনেকুৱা এটা পেজ খোল খাব। নেম অফ দ্য বেংকৰ নম্বৰ গোটাইখিনি চিলেক্ট কৰি দিব, বা আপুনি 2টাও কৰিব পাৰে, 3টাও কৰিব পাৰে। মই গোটাইখিনি কৰি দিছোঁ। তাৰপিছত আকৌ ভেলিডেট ইউৰ ডিটেইলছত ক্লিক কৰিব।